ৰেডি হয় নমস্কাৰ আজি এই জগতে আপোনালোকৰ জৰিয়তে আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ বৰপেটা জিলা সমিতিৰ ফালৰ পৰা ইতিমধ্যে আমি গম পাইছোঁ বা আমাৰ গোটেই অসম ব্যাপী তথা ভাৰতবৰ্ষ তথা গোটেই বিশ্বই ইতিমধ্যে গম পাইছে যে পদাৰ্থ বিজ্ঞানীৰ শীৰ্ষস্থান অধিকাৰ কৰিছে ধুবুৰীৰ ডক্টৰ ফয়জুদ্দিন আহমেদে। ধুবুৰী জিলাৰ হয় তেখেতে। গতিকে জাতিটোৰ কাৰণে এইটো এটা ভাল এটা কাম আৰু ই এটা শুভ লক্ষণ হয়। গতিকে এই জগতে আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই চমুকৈ নেমচুৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছোঁ তেখেতলৈ। আৰু ইতিমধ্যে আমি গম পাইছোঁ যে খান হাছানুজ্জামান চৌধুৰী আৰু তেনেকুৱা ধৰণৰ বিভিন্ন আমি বাতৰি পাবলৈ সক্ষম হৈছোঁ, যিসমূহে আমাৰ এটা ভাল চিন্তাধাৰাৰ কাৰণে আগুৱাই লৈ গৈছে। তাৰ কাৰণে সদায় আমি সৌভাগ্যৱান। তাৰ লগতে এটা কথা জনাব বিচাৰিছোঁ যে আমাৰ প্ৰতিটো ঘৰৰ পৰা এনেকুৱা ধৰণৰ যাতে এটা ভাল চিন্তাধাৰাৰে ভাল যাতে ফলাফল দেখুৱাব পাৰে, প্ৰতিটো ঘৰৰ পৰা যাতে এনেকুৱা সন্তান ওলাব পাৰে যিসমূহক লৈ আমি সদায় গৌৰৱ কৰিব পাৰোঁ, সেইটো আমি সদায় আগত ৰাখিব লাগিব। তাৰ লগতে সাম্প্ৰতিক সময়ত যিসমূহ দেখিবলৈ পোৱা গৈছে যে সমাজত কি হৈ আছে, কিছুমান ভ্ৰান্ত ধাৰণাই কি কৰিছে জাতিটোৰ কাৰণে এটা ক্ষতি কৰাৰ কাৰণে কৰিছে, যিটো সাম্প্ৰতিক সংঘৰ্ষ। গতিকে সেই সময়ত আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে প্ৰকাশ কৰিছে যে ডক্টৰ ফয়জুদ্দিন আহমেদে হৈছে শীৰ্ষস্থান অধিকাৰ কৰিছে। গতিকে এনেকুৱা মানসিকতা ৰাখিব লাগে, যি মানসিকতাই যাতে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে এটা ভাল শুভ লক্ষণ হ'ব পাৰে, তেনেকুৱা আমি সদায় বিচাৰোঁ, তেনেকুৱা আমি সদায় কামনা কৰোঁ। গতিকে আমি এই ক্ষেত্ৰত আহ্বান জনাম যে আমি হিংসা নিন্দা পৰিহাৰ কৰি একতাৰ মাজেৰে আমি কেনেদৰে বান্ধ খাই থাকিব পাৰোঁ, সেই ক্ষেত্ৰত আমি চিন্তাধাৰা লোৱা উচিত সকলোৱে।